নমস্কাৰ, মই শিখাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ চুগাৰ হৈছে নেকি? কেনেকৈ গম পাব? যদি আপোনালোকৰ চুগাৰ হৈছে, চুগাৰ হ'লে কি কৰিব? এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ আগত মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা সকলো কথা জনাম। চুগাৰ হ'লে প্ৰথমতে আপোনালোকৰ খুব পেচাব লাগিব, ভাগৰ লাগিব, টোপনি লাগিব, কাম বন কৰিবলৈ মন নোযোৱা হ'ব, খুব আপোনালোকে দুৰ্বল অনুভৱ কৰিব, ক্ষীণাই যাব, এনেকুৱা ধৰণৰ প্ৰব্লেম আহি পৰে। চুগাৰ হ'লে ভৰি জিনজিনাব, আপোনাৰ মূৰৰ বিষ হ'ব, তেনেকুৱা বহুত ধৰণৰ প্ৰব্লেম আহি যায়। খুব কঁপনি ধৰি জ্বৰ হ'ব, তেতিয়াই আপোনালোকে গম পাব আপোনালোকৰ চুগাৰ হৈছে। বেলেগ বেমাৰতো এনেকুৱা কিছুমান লক্ষণ দেখা দিয়ে, কিন্তু চুগাৰ হ'লেও এনেকুৱা লক্ষণ দেখা দিয়ে। মইনো কেনেকৈ 300 চুগাৰৰ পৰা কমলৈ আনিলোঁ, নৰ্মেল হ'ল, এই সকলো কথা এই ভিডিঅ'ৰ জৰিয়তে আপোনাৰ আগত শ্বেয়াৰ কৰিম। প্ৰথমতে মই যেতিয়া চুগাৰ ধৰা পৰিছিলে, তেতিয়া মোৰ চুগাৰ ফাষ্টিং 300 আছিলে, আৰু মোৰ পাছত ডক্টৰে ইনচুলিন দিলে। ইনচুলিন ল'লোঁ, ৰাতিপুৱা ডেইলি খোজকাঢ়িবলৈ ল'লোঁ, এঘণ্টা এক্সাৰচাইজ কৰিবলৈ ল'লোঁ, খোৱা বোৱা ডায়েটিং কৰিবলৈ ল'লোঁ। তেনেকৈ মোৰ চুগাৰটো নৰ্মেললৈ আহিলোঁ। এতিয়া আহকচোন মই আপোনালোকক জনাওঁ মইনো কি খাইছিলোঁ আৰু কি নাখাইছিলোঁ। চুগাৰ হ'লে আপোনালোকে কল নাখাব, মাটিকঁঠাল নাখাব, তাৰপৰা আপোনালোকে মৌ নাখাব, মৈদা নাখাব, তেনেকৈ আপোনালোকে আলু নাখাব, ৰঙালাও নাখাব, কচু নাখাব, তেনেকুৱা ধৰণৰ বস্তু নাখাব, আম নাখাব, পকা কঁঠাল নাখাব, গুড় নাখাব, চেনি নাখাব। এইকেইটা বস্তু চুগাৰৰ কাৰণে খুবেই বেয়া। তাৰপৰা সদায় ৰাতিপুৱা মই খোজকাঢ়ি আহি পেলাই চাহ বিস্কুট খাইছিলোঁ। মই ৰুটি 2খন, চব্জি আৰু ডিমৰ বগা অংশখিনি খাইছিলোঁ। কেতিয়াবা দালিয়া খাওঁ, কেতিয়াবা ওটছ খাওঁ, কেতিয়াবা চিৰা মুড়ি খাওঁ, তেনেকৈ খাইছিলোঁ। 11টামান বজাত মই আকৌ ফল এটা খাওঁ, আপেল নাইবা নাচপতি নাইবা ডালিম নাইবা মধুৰি চুগাৰৰ কাৰণে খুবেই ভাল। ই চুগাৰ নৰ্মেলত ৰাখে। তেনেকৈ খাইছিলোঁ। চব্জিৰ ভিতৰত মই আপোনাৰ জাতিলাও, কোমোৰা এইকেইটা বস্তু চুগাৰৰ কাৰণে খুবেই ভাল। জিকা, কুন্দুলি, ভেন্দি এইবিলাক খাইছিলোঁ, এতিয়াও খাওঁ। তেনেকৈ খাওঁ। কেৰেলা খাওঁ, ৰাতিপুৱা শুই উঠি এগিলাচ মিঠি পানী খাওঁ। তেনেকৈয়ে চুগাৰ মই কণ্ট্ৰললৈ আনিছিলোঁ, আৰু এতিয়া তেনেকৈয়ে চুগাৰ মোৰ নৰ্মেল হৈছে। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোকৰ কিছু হ'লেও সহায় হ'ব। ধন্যবাদ।